আমি চাৰিগৰাকী মানে ঘৰুৱা কাম কাজৰ মাজতো এই মেনুৱেল মেচিনটো আহে যিখিনি পেপাৰ প্লেট বনাওঁ তাৰ কম বেছি পৰিমাণে হ'লেও আমি স্বাৱলম্বী হৈছোঁ বুলি ভাবিছোঁ। নমস্কাৰ, মই অসীম বৰা অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আছোঁ টেঙাখাটৰ তামুলীখাট গাঁৱত আৰু আপোনালোকে দেখিছে এইটো এটা মেচিন আৰু এই মেচিনটোৰ জৰিয়তে টেঙাখাটৰ চাৰিগৰাকী মহিলাই স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে আৰু তেওঁলোকে নিজৰ ঘৰতে খুলিছে এটা ক্ষুদ্ৰ উদ্যোগ ৰূপহী পেপাৰ প্লেট আৰু তেওঁলোকে এই উদ্যোগটোৰ দ্বাৰা সপোন ৰচিছে স্বাৱলম্বী হোৱাৰ। ঘৰুৱা কাম কাজৰ মাজতে তেওঁলোকে ইয়াত আহে আৰু এই উদ্যোগটোৰ দ্বাৰা তেওঁলোকে এনেধৰণৰ পেপাৰ প্লেট প্ৰস্তুত কৰি বজাৰলৈ ইতিমধ্যে উলিয়াই পঠাইছে। তেওঁলোকলৈ প্ৰথমে শুভকামনা জনালোঁ আৰু তেওঁলোকৰ এই গোটেই কনচেপ্টটো এই উদ্যোগটোৰ জড়িত সকলোখিনি কথা বা এই এনেধৰণৰ ক্ষুদ্ৰ উদ্যোগ এটা গঢ়ি তুলিবলৈ কিমান টকাৰ প্ৰয়োজন তেওঁলোকৰ পৰা অকণমান জনাৰ চেষ্টা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তুলিছে কিমান দিনৰ পৰা এই উদ্যোগটো আপোনালোকে কৰি আছে বা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে এই উদ্যোগটো? আমি এতিয়া চাব গ'লে 2023 কৰা আছিলে, 3-4 মাহ হৈছে ঘৰতে। হয়, 3-4 মাহ হৈছে। আৰু এই মেচিনটোৰ বিষয়ে অকণমান জনাব আৰু ইয়াৰ দামটো আৰু কিদৰে পেপাৰ প্লেট ইয়াত প্ৰস্তুত কৰে আপোনালোকে অকণমান দেখাই দিয়কচোন। মেচিনটোৰ দাম কিমান? এইটোৰ মেচিনটোৰ দাম হৈ গ'ল 50,000। আৰু এই মেচিনটোক কি বুলি কয়? পেপাৰ প্লেট মেচিন বুলিয়ে কয় নেকি? হয়, মেনুৱেল মেচিন ন? ইয়াৰ ইলেক্ট্ৰনিকো পোৱা যায়। হয়, অকণমান আপোনালোকে এটা পেপাৰ প্লেট বনাই দেখুৱাব পাৰিবনে? আৰু এইখিনিতে কথা এটা সুধোঁ দেই, এই বস্তুবোৰ যে আহিছে এইটোক কি বুলি কয়? ৰ' মেটেৰিয়েলছ। আচ্ছা, এই ৰ' মেটেৰিয়েলছটো আপোনালোকে এনেকৈ এইটো চেপতে আহেনে? হয়, তাৰপাছত এই মেচিনটোৱে ইয়াৰ শ্বেপটো দি দিয়ে, যিটো প্ৰকৃত শ্বেপ সেইটো দি দিয়ে, নহয় জানো? অকণমান দেখাই দিব দেই। অলপ সময় ৰখিব লাগিব। হয়, এই প্লেটটো মানে ইয়াত ভৰাই দিলে তাৰপিছত অকণমান সময় ৰ'ব লাগিব, নহয় জানো? হয়, এটা প্লেট বনাওঁতে এনেই কিমান সময় লাগে? 3 মিনিটমানৰ এটা প্লেট হৈ যায়, নহয় জানো? প্ৰায় আমি 2 ঘণ্টাত 2000 বনাই দিওঁ মানে এদিন। এইটো শ্বেপটো বনাই দিলে, নহয় জানো? আচ্ছা, এইটো ভালকৈ গৰম হোৱা নাই মানে তেতিয়া আপোনাৰ শ্বেপটো ভালদৰে আহিব। আৰু আপোনালোকে কেনেকৈ বনায়? 1 ঘণ্টাত কিমান বা 2 ঘণ্টাত কিমান বনাওঁ বুলি ক'লে? আমি 2 ঘণ্টাত কামৰ মাজতো মানে 2 ঘণ্টাত প্ৰায় 2000 বনাই ঘৰুৱা কাম কাজৰ মাজতে, নহয় জানো? আৰু এই মেচিনটোৰ দাম হৈ গ'ল আপোনালোকৰ 50,000 টকা। এতিয়া কথা হ'ল আপোনালোকৰ যিসমূহ এইবোৰ প্ৰডাক্ট আপোনালোকে আমি ইতিমধ্যে দেখিছোঁ, এই প্ৰডাক্টসমূহ আপোনালোকে বিক্ৰী কৰিছে ক'ত? হয়, আৰু মই জনাত আপোনালোকে টেঙাখাটৰ যিসমূহ স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানে কিবা আয়োজন কৰে তালৈ আপোনালোকৰ পেপাৰ প্লেটসমূহ যায়, নহয় জানো? আৰু এইখিনিতে আৰু এটা কথা সুধোঁ, এই উদ্যোগটো যিটো আপোনালোকে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিলে, এই উদ্যোগটোৰ দ্বাৰা আপোনালোকে কি ভাবে যে নিবনুৱা যুৱক যুৱতীসকল এনেধৰণৰ উদ্যোগ এটা খুলি স্বাৱলম্বী হ'ব পাৰেনে? এনেধৰণৰ উদ্যোগ এটাৰ পৰা স্বাৱলম্বী হ'ব পাৰে। হয়, আৰু যদি কোনোবাই আপোনালোকৰ এই উদ্যোগটোৰ এই ভিডিঅ'টো দেখি এই উদ্যোগটোৰ প্ৰতি আগ্ৰহী হয় বা এনেধৰণৰ ব্যৱসায় এটা কৰিব বিচাৰে, তেন্তে আপোনালোকে এই বিষয়ে তেওঁলোকক অকণমান বুজাই দিব পাৰিব? তো মই আপোনালোকৰ যি ফোন নাম্বাৰ ভিডিঅ'ত তেনেহ'লে উল্লেখ কৰি দিব পাৰিম। ঠিক আছে, ধন্যবাদ। আৰু আপোনালোকে দেখিলে টেঙাখাটৰ 4গৰাকী মহিলাই খুব সুন্দৰকৈ এটা ঘৰতে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে আৰু তেওঁলোকৰ এই প্ৰডাক্টসমূহ পেপাৰ প্লেটসমূহ ইতিমধ্যে বজাৰলৈ এৰি দিবলৈ সক্ষম হৈছে। ঘৰুৱা কাম কাজৰ মাজতে তেওঁলোকে এইসমূহ কাম কৰিছে আৰু স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে। আপোনালোকেও আশীৰ্বাদ কৰিব তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে, কাৰণ তেওঁলোকৰ এই উদ্যোগটো খুব নতুন, মাত্ৰ 3 মাহমান হৈছে আৰম্ভ কৰা। আপোনালোকে আশীৰ্বাদ কৰিব আৰু তেওঁলোকৰ এই প্ৰডাক্টসমূহ যদি আপোনালোকৰ প্ৰয়োজন হয় তেন্তে তেওঁলোকৰ যোগাযোগ নাম্বাৰ মই ভিডিঅ'ত ডিছপ্লে কৰি দিম, আপোনালোকে তেওঁলোকক যোগাযোগ কৰিব পাৰিব। এইখিনিতে আৰু এটা কথা, আপোনালোকে এই মেচিনটোৰ সম্পৰ্কে যদি কিবা কথা জানিব লগা থাকে বা আপোনালোককো এনেধৰণৰ মেচিনৰ প্ৰয়োজন তেন্তে তেওঁলোকক আপোনালোকে যোগাযোগ কৰিব পাৰে। তেওঁলোকে আপোনালোকক সকলোখিনি কথা খুব সুন্দৰকৈ বুজাই দিব। সকলোকে ক'লো ইমান ব্যস্ততাৰ মাজতো ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ।
আপোনালোকৰ এই যি ক্ষুদ্ৰ উদ্যোগটো খুব সুন্দৰকৈ আগবাঢ়ি যাওক, আপোনালোকলৈ শুভকামনা জনালোঁ। আপোনালোকৰ এই উদ্যোগটো খুব ভালদৰে আগবাঢ়ি যাওক। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। এনেধৰণৰ অন্য এটা নতুন কনচেপ্ট লৈ আকৌ এটা নতুন ভিডিঅ' দিয়াৰ প্ৰয়াস কৰিম। ধন্যবাদ, লগ পাম অন্য এটা নতুন ভিডিঅ'ত।